হেল্ল' এভৰিৱান, আজি দোলাছ ডায়েৰী মোৰ ইউটিউব চেনেলৰ পৰা প্ৰথমবাৰৰ বাবে মই ব্লগ বনাব লৈছোঁ। একচুৱেলি ব্লগ নহয়, মই কিবা এটা বনাম, বজাৰলৈ গৈ আছোঁ, আহি কেনেকৈ বনাম গোটেইখিনি দেখাম। এয়া মই ওলাই গ'লোঁ স্কুটি লৈ। স্কুটি মানে মোৰ চুলবুল পাণ্ডে এনিটাইম মোৰ লগত থাকে। এয়া মই এতিয়া হাতীগাঁও বজাৰত আহি পালোঁ। আজি ডাৱৰীয়া হৈ আছে। স্কুটিটো অকণমান দূৰতে ৰাখিছোঁ কাৰণ আজিকালি আকৌ অড ইভেন নাম্বাৰ বুলি আকৌ এটা কথা আছে ন। মোৰ চিনাকি মুৰ্গী দোকান এটা আছে, তাৰ পৰাই মই লওঁ আৰু তালৈকে মই গৈ আছোঁ। এয়া ভাইটিটো ৰখি আছে, তাক ক'লোঁ মুৰ্গী এটা দিবলৈ। কি কৰিম আৰু, তাতে চেয়াৰ এটা থাকে, মই বহি থাকোঁ। এতিয়া কাটিব আৰু ইয়াকে আজি মই কিবা এটা বনাই খাম। আহি গ'ল মোৰ হাতত টোপোলা চিকেনৰ। এতিয়া মই যাবলৈ লৈছোঁ। এতিয়া চাওক, এতিয়া পূৰা মানুহৰ দৌৰা দৌৰি লাগিছে, একদম যুদ্ধাংদেহী হৈ আছে সকলোৱে, কাৰণ 12টা বাজি গ'ল। অলমষ্ট এতিয়া বন্ধ কৰাৰ টাইম আহি গৈছে। এতিয়া এই বাইদেউকেইজনীৰ পৰা মই সদায় পাচলি লওঁ, তাৰমানে একদম লোকেল চব্জি পায়। মই বিৰাট ভাল পাওঁ তেওঁলোকৰ পৰা। মই ভেন্দি খাই বহুত ভাল পাওঁ, গতিকে ভেন্দি লৈছোঁ। আৰু আদা নহৰু ঘৰত অকণমান কম আছে, সেইকাৰণতে আদা নহৰু অকণমান লৈ লওঁ। সেইয়া বাইদেউজনীক চাওঁ, চাওকচোন, চাই পেলাই কেনেকুৱা লাগিছে। একেবাৰে ৰঙা সেন্দুৰী আমটোৰ নিচিনা নহয় জানো? মোক কিন্তু আপোনালোকে কমেণ্টত জনাব লাগিব এই বাইদেউজনীক চাই আপোনালোকৰ কেনেকুৱা লাগিলে। গতিকে আৰু বেছি দেৰি নকৰি এতিয়া মই মোৰ ফলৰ দোকানলৈকে আহি পালোঁ। সেয়া মই এতিয়া আহিছোঁ মেডিচিনৰ দোকানত। মোৰ সদায় এটা মেডিচিন লাগি থাকে। আচলতে শ্বুটিঙৰ অনিয়ম হোৱাৰ বাবে গেছৰ বিল মোক লাগিয়ে থাকে প্ৰায়। এতিয়া মই যাম মোৰ অতিকৈ জৰুৰী বস্তুখিনি ল'বলৈকে, আৰু যাৰ দোকানত এইটো মোৰ গলি চাওক, এইটো দি মই সোমাই যাম। কিন্তু অকণমান আগতে আহি পেলাই আমাৰ বৰ্মনাৰ দোকান, বৰ্মনদাৰ দোকানৰ পৰা মই সদায় যি লাগে মোৰ গ্ৰচাৰীৰ যি বস্তু, যিকোনো বস্তু আৰু দেখিছে এই সৰু পোৱালিটো গুটখা আনিবলৈ পঠিয়াইছে। এইটো কাম একেবাৰে কৰিব নাপায়, কাৰণ সৰু বাচ্ছাক এইবোৰ শিকাব নালাগে। সেই আমাৰ বৰ্মনদা চাওক বস্তু দি আছে। আহি পালোঁ মোৰ ঘৰ। বহুত বেছি ৰ'দ দি দিলে। প্ৰথম কাম এইটো খোলা, গোটেইখিনি এতিয়া ধুবলৈ ওলাম। যিহেতু বজাৰৰ পৰা আহিছোঁ, এইবোৰ নোধোৱাকৈ আৰু ৰাখিব নোৱাৰি। তাৰপিছত গ্লুকন দি খাওঁ। তাৰপিছতে মই কি বনাম, চিকেন আনিছোঁ যেতিয়া চিকেনে বনাম। কি বনাম আজি ভাবিছোঁ। যিহেতু গোটেই ধুবই লাগিব, ধোৱাৰ আগতে আৰু চব চিজিল কৰাৰ আগতে মই আগত দেখাই লওঁ চিকেন। আৰু যিমান বস্তু আনিছোঁ গোটেই চেনিটাইজ কৰিব লাগিব। গতিকে মই আনিছোঁ মেগী। যদিও মই সদায় নাখাওঁ, নিজৰ ডাইটৰ মাজতে চলিব লাগে, তাৰ মাজতো মই বহুত বেছি ভাল পাওঁ। সেইকাৰণে মেগী লৈ আনো, কাৰণ সেইটো মন যায় ধুনীয়াকৈ মেগী বনাই। ব্ৰাছ এটা আনিছোঁ, কাৰণ লাষ্ট টাইম এটা ব্ৰাছ আনিছিলোঁ, ইমানে টান ব্ৰাছ দি দিছে, গোটেই মোৰ ছাল তাল গুচি গৈছে, বহুত কষ্ট পাইছোঁ। গতিকে 3 দিনৰ পৰা ভাবিয়ে আছোঁ ব্ৰাছ আনিম, সময় পোৱা নাই। সময় পাইছোঁ, পাহৰি যাওঁ, মানে
গৈ পেলাই গতিকে আজি মনত পেলাই সেন্সুডেন কেণ্ডাডান আমাৰ বৰ্মন দাই দিছে এইটো ভাল হ'ব বুলি কৈছে আৰু এতিয়া ৰাতিপুৱা উঠিয়ে আজি উঠিছোঁ অকণমান দেৰিকৈ সিহঁতে শ্বুটিং নাই আৰু এতিয়া মই ৰুম অকণমান চাফ চিকুণ কৰিম আৰু কাম চাম একো হোৱা নাই কাম চাম কৰি লওঁ যেতিয়া বনাবলৈ আহিম আকৌ লগত আহি গ'লোঁ ফ্ৰেছ হৈ এতিয়া গোটেই বস্তুখিনি লৈ ল'লোঁ চব্জিখিনি চাওঁ কিবা এটা বনাম আৰু ভালকৈ আৰু খাই পেলাই আপোনালোকক ক'ম কেনেকুৱা হৈছে বৰ্তমান এতিয়া গোটেই গুচাই হৈ গ'ল মাংস বনাবলৈ ষ্টাৰ্ট কৰিম কি বনাম তাকে ভাবি আছোঁ কচুও লৈছোঁ লগত আজি নতুন এটা এক্সপেৰিমেণ্ট কৰি চাম বুলি ভাবিছোঁ কিন্তু আজিলৈকে ময়ো খোৱা নাই গতিকে আপোনালোকে মোক গোটেই ভিডিঅ'টো চাব মই কেনেকুৱা হয় বনাম খাম তাৰপিছত আপোনালোকক জনাম যে টেষ্টটো কেনেকুৱা হৈছে আৰু কোনোবা আহিছে মই এতিয়া চাই লওঁ ৰবা হঠাৎ এয়া চাওক মই কৈ আছিলোঁ যে আজি মই অকলে আছোঁ কিন্তু মই তাৰমানে সেইকাৰণে চিকেন লৈ আনিছোঁ চিকেন কিবা এটা বনাম বুলি কিন্তু মা দেউতা আহি পাই গৈছে হাতত কিবা এটা দেখিছোঁ বাহ সেয়া আম আছে আৰু এইটোত গম নাপাওঁ কি আছে ৰ'ব মই চাই পেলাই কৈ আছোঁ ব'লা ব'লা ইয়ে মা দেউতা আহি গ'ল মিছা মাছ মই বিৰাট ভাল পাওঁ তাৰমানে আজি মিছা মাছৰ আইটেম হ'ব আৰু লগতে চিকেন হ'ব আৰু মোৰ আজি বনাব নালাগে মা দেউতাক বনাবলৈ দি দিম আৰু মায়ে হেল্প কৰিব মই আৰু দেউতা বিৰাট ভাল বনায় আৰু মই আগতো কিছুমান ইণ্টাৰভিউত কৈছিলোঁ কিন্তু আজি দেউতাই বনাই থকা আপোনালোকক দেখাম বিৰাট ভাল হ'ল যে মই আজি নমতা আলহী নহয় মোৰ ঘৰৰ নমতা আলহী মা দেউতা হৈ গ'ল আচলতে ভাইটিহঁতৰ তাত আছিলে ছাডেনলি মোৰ তাত আহিব বুলি মই গম পোৱা নাছিলোঁ আৰু দেউতাই এনেকুৱা ছাৰপ্ৰাইজ মোক দিয়ে থাকে গতিকে নেক্সট চাই থাকোঁ গতিকে মাহঁতে ফ্ৰেছ হৈ আহে মানে আহিছে গৰমত ভাগৰ লাগিছে অকণমান ফ্ৰেছ হ'বলৈ দিছোঁ ফ্ৰেছ হৈ অহাৰ পিছত দেউতাক বনাবলৈ লগাই দিম আৰু মাক মই মিছা মাছখিনি বাচিবলৈ লগাই আৰু মই যোগাৰ কৰি লওঁ মাংসটো যিহেতু দেউতাই বনাব আদা নহৰু লাগিবই পেষ্ট গতিকে মই আদা নহৰুখিনি মিক্সিত মাৰি লওঁ সোনকালে গোটেইখিনি মই প্ৰিপেয়াৰ কৰি দিছোঁ দেউতাহঁতে আহি যাতে সোনকালে বনাব পাৰে কাৰণ পেট মে চুহা দৌৰা আহিছে চিকেনটো মই কচুৰ লগত বনাম বুলি কৈছিলোঁ কিন্তু কচুৰ লগত বনাব গ'লে বৰ্তমান বহুত দেৰি হৈ গৈছে আৰু দেউতাহঁতেও আহি পাইছে মানে এতিয়া লাহে লাহে মোৰ ভোকো লাগি আছে এক কাম কৰোঁ মই প্ৰেছাৰ কুকাৰত কিমান ফাষ্ট আৰু টেষ্টি চিকেন বনাব পাৰি সেইটো আপোনালোকক দেখুৱাই আছোঁ আৰু এইটো দেউতাই বনাব আৰু আপোনালোকে চাই থাকিব আৰু বহুত বেছি সময় নালাগে মাত্ৰ 15 মিনিটছত চিকেন বঢ়িয়াকৈ হৈ যাব চাই দিব এয়া মাটিত লেপেটা কাঢ়ি বহি পেলাই কেনেকৈ মাছ বাচি আছে চাই আছে নহয় এই অভ্যাস নগ'ল আৰু এনেকৈ কৰে এয়া মাছবোৰ ধুনীয়াকৈ বাচি আছে এয়া এতিয়া চিকেনত নিমখ দিছে দেউতাই তাৰপিছত হালধি জিৰা গুড়ি এয়া দিছে ধনিয়া গুড়ি লাল মিৰ্চ পাউডাৰ এতিয়া এইটো কি দিছে চয়া চচ দিছে দেউতাই আমুলৰ দৈ লৈ আনিছিলোঁ আৰু লাচি খাবলৈও ভাল আৰু লগতে চিকেনত দিম কাৰণ গৰম বহুত বেছি পৰিছে অকণমান হেল্ডি হ'ব আৰু এয়া দেউতাই দৈখিনি দি দিলে এতিয়া দৈখিনি ফ্ৰিজত থৈ দিওঁ আৰু দেউতাই ধুনীয়াকৈ মেৰিনেট কৰি আছে তেল মিঠাতেল দিছে ধুনীয়াকৈ মেৰিনেট কৰিছে মায়ে মাছ বাচি আছে আৰু মই এইটো মোটামুটি 10 মিনিটৰ কাৰণে যিমানখিনি টাইম পাৰোঁ থৈ দিম বেছি সময় ল'ব পাৰিলে বেছি ভাল ইয়া মাংসৰ তেলত চম্বাৰ মাৰিবলৈ কি কি দিছে দেখিছেই নহয় আৰু ইয়া পিঁয়াজ আৰু আলু কুটি থৈ দিছে মই এতিয়া কি ধুবলৈ লৈছোঁ দেখিছে নহয় মোৰ ঘৰত এইটো থাকেই কাৰণ মাহঁতে প্ৰেছাৰৰ ভাত নাখায় আৰু মোৰ মতে আপোনালোকেও যদি প্ৰেছাৰ কুকাৰত ভাত নাখায় হাঁড়িত বনাই মাৰটো কাঢ়ি পেলাই ভাত খায় তেতিয়া কিন্তু ফেটছ বহুত কমি যায়
এয়া চাওক মায়ে এতিয়াও লাগিয়ে আছে মাছৰ লগত কি কৰিব উপায় নাই বহুত সময় লাগে এতিয়া দি আছে তেজপাত দাৰচিনি জিৰা আৰু ইলাচি বহুত বেছি গৰম মোৰ ঘৰত মাতাৰ নাম আপোনালোকে গম পায়নে নাই পিংকি আচলতে নামটো কেতিয়াবা পাহৰি যাওঁ কাৰণ ইয়াতেতো কোনোৱে মোক পিংকি বুলি নামাতে মা দেউতাই মোক পিংকি বুলি মাতে সৰুৰ পৰাই মোৰ ঘৰত মাতা নাম পিংকি খুৰা খুৰী তাৰপিছত ধুবুৰী যিখিনি মানুহ আছে তেওঁলোকে মোক কিন্তু পিংকি বুলি মাতে ভাল লাগে নিক নেমটো যেতিয়া কাৰোবাৰ মুখত শুনো আৰু যেতিয়া অকল মা দেউতাই মাতে কাৰণ ঘৰটো সদায় যোৱা নহয় মোৰ ঘৰত আজি নমতা আলহী মই বনাবলৈ লগাই দিছোঁ মই ভিতৰত মানে খামহে কাৰণ দেউতা বহুত টেষ্টি বনায় আৰু দেউতা থাকিলে আৰু মই বনোৱাৰ টেনশ্যন নলওঁ আৰু দেউতাৰ কথা কৈ আছোঁ মায়ে চাগে ভাবি আছে মোৰ মাও বহুত টেষ্টি বনায় কিন্তু দেউতা একচুৱেলি বনাই ভাল পায় সেইকাৰণতে দেউতাক বেছিকৈ বনাবলৈ দিওঁ আৰু মাৰ হাতৰ কেতিয়াবা পাতুৰি বনোৱা পাতুৰি কেনেকৈ বনায় সেইটো মই দেখুৱাম ইয়া পিঁয়াজখিনি ফ্ৰাই কৰাৰ পিছত গোটেই মাংসখিনি দি দিছে মেৰিনেট কৰা আৰু ধুনীয়াকৈ ফ্ৰাই কৰি পানী দিছে এতিয়া টান ভাত উতলি গ'ল পাতুৰিৰ নাম শুনি মায়ে ডিচিশ্যন লৈ পেলালে যে পাতুৰি বনাওঁ বুলি গতিকে ৰঙালাও এনেধৰণে গুচাই আছে তাৰপিছত কেনেকৈ বনাব মই সেইটো কিন্তু আপোনালোকক শ্বেয়াৰ কৰিম এতিয়া প্ৰেছাৰ কুকাৰটো বন্ধ কৰি দিলোঁ এতিয়া 4টামান হুইচেল হ'লে সেইয়া চাওক মাৰ কাঢ়ি আছে কোনে কাঢ়ি আছে কওকচোন মোৰ দেউতা আচলতে দেউতাই বহুত কামে জানে আৰু মাক খুব সহায় কৰি থাকে ঘৰতো তেনেকৈ সহায় কৰে আৰু আমি ৰতন ঠাকুৰ বুলি জোকাওঁ দেউতাক আৰু মায়ে যে পাতুৰি বনাব তাৰ কাৰণকে এই ৰুকনিত ৰুকি আছে ৰঙালাও আলু এই ৰ'ব এই যে মিছা মাছৰ মূৰকেইটা চাইছে মুণ্ডকেইটা কিন্তু সুদাই এৰি নিদিওঁ আমি মুণ্ডকেইটাৰ এটা চাটনি খাম এয়া প্ৰেছাৰ কুকাৰত চিটি পৰি আছে এইয়া হুইচেল মাৰি দিয়ে আৰু এইটো হৈছে সৰিয়হ আৰু জলকীয়া আছে আপোনালোকে অকণমান নিমখো দিব পাৰে বৰ্তমান মই দিয়া নাই আৰু এইটো এতিয়া মাৰি ল'ম পাতুৰিৰ বাবে এই মছলাটো পাতুৰিৰ চাপ আৰু এইটোত হ'ব মিছা মাছৰ পাতুৰি মায়ে ডিচিশ্যন ল'লে এতিয়াই পাতুৰিৰ বাবে মই যে কৈছিলোঁ এই চব্জিখিনি চেপি গোটেই ৰুকি লোৱা চব্জিখিনি চেপি পেলাই পানীটো ওলাই ল'ব লাগিব বিলাহী পিঁয়াজ জলকীয়া আদা নহৰু মিক্সিত একেলগতে মাৰি ল'ব আৰু ইয়া হ'ল মিছা মাছৰ কালিয়াৰ মছলা এয়া দেউতাই বনাবলৈ ষ্টাৰ্ট কৰিছে তেজপাত দিছে কি দিলে আলু দিছে আৰু তাৰপিছত এতিয়া দেউতাই হিলাই আছে ইয়া চাওক সেই মছলাখিনি ইয়াত দি গোটেই একদম লৰাই পুৰা তেল উলিয়াই দিছে এতিয়া নিমখ দিলে চাই লোক লাগিছে পুৰা ফ্ৰী লাগিছে জিৰা গুড়ি ধুনীয়াকৈ মাছৰ মূৰখিনি যিটো বটা বনোৱা হ'ব সেই বটাটোৰ কাৰণতে আগত এই
মায়ে কিবা গোটেইখিনি ফ্ৰাই কৰি ল'ব। ইয়াতে চাওক পিঁয়াজ এটা, তাৰপিছত নহৰু আৰু 2টা জলকীয়া আছে। এই গোটেইখিনি একেলগতে ফ্ৰাই কৰি ল'ব। আৰু লগতে আৰু এটা মছলা আছে, কলা জিৰা। কৰি আছে মই অকণমান ৰেষ্ট লৈছোঁ, কাৰণ এই যুদ্ধত এই ৰাতিপুৱা গৈ আহিলোঁ, আহি পেলাই গোটেই ৰেডি কৰি মেলি আৰু মিছা মাছ আচলতে বহুত বেছি সময় লাগি যায়। বহুত বেছি সময় লাগে কাৰণে অকণমান দেৰি হ'ল। আজি খাবলৈ অকণমান দেৰি হ'ল, কিন্তু বহুত সময় লাগিছে। এয়া চাওক মিছা মাছৰ মাথা ফ্ৰাই হৈ আছে। তাৰপিছত এয়া মিক্সিত যাব, মিক্সিত গৈ পেলাই বটা ৰেডি হৈ যাব। গোটেইখিনি আপোনালোককতো দেখুৱাইছোৱে, তেনেকৈ ফ্ৰাই কৰি ল'ব। এয়া চাওক চায়ে খাওঁ খাওঁ লাগিছে। এইটো মিক্সিটো মাৰি দিলে হ'ল। এতিয়া এয়া চাওক, এতিয়া দেউতাই কালিয়াত ঘিউ দিছে, একদম লাষ্ট মুমেণ্ট। আৰু মই ষ্টাডি কৰি পেলাই তাত মান ধনিয়া দি দিছোঁ, কাৰণ মই বহুত বেছি ভাল পাওঁ মান ধনিয়া, আৰু টেষ্টি হৈছে। এইটো কি কওকচোন, বটা এই যে এই মিক্সিত মাৰা সৰিয়হখিনি পিচি ইয়াতে দি দিলোঁ, আৰু গোটেই মিছা মাছৰ লগত মায়ে একেলগতে সানি পিটিকি লৈছে। এতিয়া ইয়াতে কলা জিৰা দিছে কেৰাহীত তেল দিয়াৰ পাছত, আৰু গোটেইখিনি এই সানি থোৱা এই মছলাখিনি ইয়াত দি দিব। তাতে কিন্তু মিছা মাছো লুকাই লুকাই আছে ভিতৰে ভিতৰে। পিছত খাওঁতেহে গম পাব, বেলেগ টেষ্টি লাগে খাবলৈ। মোৰতো প্ৰিয়। মেজিকটো চালে নহয়, এইটোত কিন্তু যেতিয়া কেৰাহীত অলৰেডি দিয়া হৈ যায় পাতুৰি বনাবলৈ, তেতিয়া কিন্তু আৰু হেতা বা যিকোনো ধৰণৰ মানে চামুচেদি আপুনি লৰাব নোৱাৰে। এইটো এই মেজিকটো মা আৰু দেউতাই জানে, এইটো মই নাজানো। এইটো আমি চাবলৈতে ৰৈ থাকোঁ আচলতে। কেৰাহী দুটা এনেকৈ দি পেলাই ডাইৰেক্ট উল্টাই দিয়ে, উল্টি যায়। নেক্সট আৰু এবাৰ উল্টাব, আৰু এবাৰ উল্টাব, তেতিয়া আকৌ দেখাম। সেই বস্তুটো আপোনালোকে তেতিয়া মাৰ্ক কৰিব পাৰিব। এয়া চাওক, পুনৰ মায়ে কেৰাহী ষ্টাৰ্ণ কৰিবলৈ আহি গৈছে। মাৰিলে এইয়া য়েছ, মজা। আৰু চাব এতিয়া মাৰ মুখৰ সন্তুষ্টিৰ এটা হাঁহি, একদম মিঠা মিঠা, নকওঁ আৰু। এয়া আমাৰ পাতুৰি একেবাৰে ৰেডি। এইটোৰ লগত যদি পাতলকৈ মচুৰ দালি হয়, তেতিয়া আৰু অইন একোৱে নালাগে। এয়া মাংস প্ৰেছাৰ কুকাৰত বনোৱা মাংস, কেনেকুৱা ফ্লেভাৰ ওলাইছে নহয়। চাওক, এয়া হ'ল মিছা মাছৰ কালিয়া। তাৰপিছত আহি আছে এয়া হ'ল প্ৰেছাৰ কুকাৰত বনোৱা চিকেন। এইটো হৈছে মিছা মাছৰ বটাও ক'ব পাৰে, চাটনিও ক'ব পাৰে। আৰু এইটো হৈছে পাতুৰি। য়েছ, ৰ'ব বাঢ়ি লওঁ, কাৰণ দেউতাক মই এনেকৈ একদম সাজি দি ভাল পাওঁ। দেউতা তেনেকৈ বাতিত দিলে খাই ভাল পায়। সেয়া এইটো এই যে বটাটো মাছৰ মূৰেদি, এই পিঁয়াজ নহৰু দি বটাটো বনাই খাই চাব, য়াম্মি, বহুত টেষ্টি। এতিয়া এইটো মই অকণমান টেষ্ট কৰি চাওঁ। কালিয়া আৰু পাতুৰি, কাৰণ মায়ে চিকেন নাখায়, চিকেন কণী খায় কিন্তু চিকেন নাখায়। দুটাকে এতিয়া আমি খাওঁ, ভোক লাগিছে। গতিকে আজি ভিডিঅ'ৰ সামৰণি ইয়াতে মাৰোঁ।